যাবলৈ দিয়া নামিছোঁ মই নামিছোঁ এক ছেকেণ্ড বাপৰে এইটো ৰাস্তা চাওক না হা 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 তো নমস্কাৰ বন্ধুসকল আমি আহি আছোঁ মোৰ লগত আছে বন্ধু সদানন্দ লিকচন আমি দুটা আহি আছোঁ মানে আহি নাগালেণ্ড পালোঁ ইপিনে চাওক আপোনালোকে তো এইডোখৰ আমাৰ অসমে পৰে অকণমান আগত যোৱাৰ লগে লগে মানে আমি নাগালেণ্ডত সোমাই যাম আমি তো এইফালে পাহাৰৰ মাজে মাজে মানে বাগান আছে তো পাহাৰৰ কিনাৰত বাগান আছে তো বাগানৰ মাজে মাজে আহি আছে তাৰ ৰাস্তা দি এইফালে আছে তো ইয়াতে দাদা দুজন বহি আছিল তো সিহঁতক সুধিলোঁ তো এই অকণমান আগতে এখন যিখন গেটখন দেখিছে তো এই গেটখনেদি আমি সোমাই যাব লাগিব তো ৰাইট চাইডে এটা ৰাস্তা আছে কোনটো ৰাস্তা তো এইটো কয়লা খনি ন তো এইটো এটা কয়লা খনি হয় কয়লা পাহাৰৰ পৰা খান্দি পিনে ইয়াতে ষ্টকত হয় মানে ইয়াত এইফালে যাব লাগিব ন ৰাস্তাটো বহুত খাতৰা আছে এইটো তো আহি পিনে এইডোখৰত পালোহি আমি এইটো এটা চাৰিআলি এইফালে তো চিংফাং তো এইফালে চিংফাং নাজানো তো এইটো এটা নাগালেণ্ডৰ এৰিয়া পাই গ'লোহি আমি তো এইফালে ৰাস্তাটো বহুতে খাতৰা আছে পিনে গোটেই বোকা তো এইফালেদি যাব লাগিব তো বাইকখন আছোঁ ইয়াতে থৈ গৈছোঁ তো কথা পাতি আছে বাইকখন থ'বৰ কাৰণে তো ফাইনেলি তো বাইকখন নিব পাৰিম বুলি কৈছে এইফালে তো বাইকখন লৈ যাওঁ যিমান পাৰোঁ তো বাইকখনে আমাৰ সদায় ঘূৰাই লৈ আহিব ঘূৰাই দিয়া বাইক এনেকুৱা ডেঞ্জাৰ ৰাস্তাত আহিছোঁ হে নামিব লাগিব নি আহিব লাগিব যাবলৈ দিয়া তো নামি দিলোঁ বাইক নগৈছে ৰাস্তাটো বনাই আছে মানে এফালে ৰাস্তাটো বহুতেই বেয়া এইটো কয়লা ষ্টক ন কয়লা ষ্টক আচ্ছা এনেকুৱা ৰাস্তাত আহি মানে ভাল এক্সপিৰিয়েঞ্চ ভালো লাগিছে কিন্তু ভয়ো লাগিছে পৰিম বুলি পৰিলে অৱস্থা বেয়া হৈ যাব গোটেই বুট খাই লুটুই পুটুই হৈ যাব গৈ থাকিম আপোনালোকক দেখাই থাকিম ধুনীয়া ধুনীয়া ৰাস্তা তো ইয়াৰ পৰা অকণমান আগত গৈ পিনে আমি নাগালেণ্ড এখন গেট পামগৈ ন অলপ আগত গৈ লাহে 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 ধীৰে ধীৰে চলতে ৰহো धीरे धीरे से बाइक चलाना नहीं तो हम गिर जाओगे आओ যাবলৈ দিয়া মজা লাগিছে আহি পিনে সুন্দৰ ৰাস্তা এফালে কয়লাখিনি দেখিছে আপোনালোকে এক ছেকেণ্ড মই নামিছোঁ এক ছেকেণ্ড তো এনেকুৱা বেয়া ৰাস্তা আহিব যাব উঠিব পাৰিম নেকি সেইটো পাহৰি ল'ম ন তো আহি মজা লাগিছে নাজানো বাকী জেগাত পামগৈ নে নাপামগৈ নাজানো তো এইডোখৰ আহি ভাল লাগিছে বিশেষ ভাল লাগিছে ৰাস্তাটোৰ কাৰণে বিশেষ ভাল লাগিছে তো এইফালে মানে আমি পাহাৰত উঠি গ'লোঁ এইখন পাহাৰ সেইফালে ক'ত গৈছে এজনে আচ্ছা তো এইফালে কয়লা পাহাৰৰ পৰা খান্দি মেলি গাড়ীয়ে আহি ইয়াত ষ্টক কৰে তো সেইকাৰণে এইটো কেঁচা ৰাস্তা আছিলে গতিকে ইমান লোড লৈ আহে তো লোড লোৱা হোৱাৰ কাৰণে বাপৰে এইটো ৰাস্তা চাওক না হা গেটখন পোৱাহিয়ে নাইচোন গেটখন ইয়াতে আছে বুলি কৈছিলে তো এইটো ৰাস্তাত কোনে আহিছে জনাবচোন এবাৰ ৰাস্তাত মানে এতিয়া বৰষুণ দিয়াৰ কাৰণে চাগে ইমান বেয়া হৈ গ'ল ৰাস্তাটো তো আগত ভালেই আছিলে তো এইডোখৰ পৰা অকণমান উঠি যাব পাৰিম তো এবাৰ আমি দুটাই বহি ল'লোঁ বাইকত তো এইবাৰ বেছি নাই আধা কিলোমিটাৰমান যাব লাগিব ৰাস্তা কিনাৰতে তো বাইকখন চলাই আহিছে মই খোজকাঢ়ি গৰম উঠি গ'ল ঘামি গ'ল মানুহটো বহুত তো তাত গাটো ধুই ল'ব লাগিব যদিহে মানুহ নাথাকে নহ'লেতো নোৱাৰিম থাকিব চেচ আকৌ নমাই দিলে বৰবাদ সেই আগলৈ যাওক ৰাস্তাটো ভালকৈ গম পাম কোনফালে যাম সেইটো গৈ আছে সেই ৰাস্তাৰ ওপৰতে গৈ আছে মইতো দেখাইছে সেই ওপৰটো ন এই ঘৰটো গম পালোঁ তো এই ঘৰটো পাবগৈ লাগিব ন আচ্ছা
তো ফাইনেলি আহি আমি জংঘলৰ মাজত দুইজন আহি উপস্থিত এইফালে হাৱানন্দ লিকচন আৰু এইফালে দীপমাইনা ব্লগছ এতিয়া আমি আছোঁ বৰ্তমান এনেকুৱা এখন হাবিত আপোনালোকে চাব পাৰে তো হাবিৰ মাজত আমাৰ অকণমান তলতে আছে এখন নদী তো এই নদী নহয় তো তাত নলা হয় সৰু নলা হয় তো এই নলাটো এতিয়া আমি জপিয়াই যাব লাগিব এতিয়া ইফালে লাহে লাহে এইটো এটা নলা আহিছোঁ এইফালেদি পানী চানী খায় ন বহুতে ইয়াৰ পৰাই ইয়াত বহু কাৰণ এইটো এটা পাহাৰীয়া এলেকা এইটো পাৰ হৈ গ'ল এইটো পাৰ হৈ গ'ল এতিয়া মই পাৰ হ'ব লাগিব একদম এই মজা লাগিছে ঠাণ্ডা পানীটো পুৰা ঠাণ্ডা গাটো ধুবলৈ মজা লাগিব এইডোখৰতে চপিয়াব লাগিব 1 2 3 বহুত কষ্ট হৈছে ন মজা তো হাবিৰ মাজে মাজে আহি আছোঁ গা ধুবলৈ আপোনালোকক দেখাম হাবিৰ মাজত বহুতেতো ইয়াতে থাকে ন যিসকল পাহাৰীয়া এলেকাত মানে ঘৰ সিহঁতে টাউনলৈ বহুত দিনৰ মূৰত যায় আৰু সিহঁতে ইয়াত থাকিয়ে ভাল পায় তো ইয়াত থকা এটা মজাই বেলেগ মানে যিটো ক্লাইমেক্স বাকী মানে দোকান চোকান গাড়ী মটৰ নেদেখিব পাৰে কিন্তু ইয়াত এনেকুৱা এটা শান্তি পৰিৱেশ নহয় মই আপোনালোকক কৈছোঁ এই শান্তি পৰিৱেশটো হয়তো আপোনালোকে টাউনত হওক বা বেলেগত নাপায় কিন্তু ইমানে ঠাণ্ডা এটা পৰিৱেশ যি গৰম তো গৰমৰ কাৰণে ইয়াতকৈ ভাল পৰিৱেশ লাগে নেকি ইয়াতে ধুনীয়াকৈ এটা ঘৰ বনাই চাউল 1 মাহৰ কাৰণে আনি চাউল আলু দাইল তেল খৰিৰ কাৰণে টেনশ্যন নাই ভালো থাকিবি আপুনি বেয়া ভমো কৃষ্ণ কৃষ্ণ আৰু দেই বাকী বাঘলৈও ভয় নালাগে ভালুকলৈও ভয় নালাগে মাও ভয় নালাগে অলপ লাগে বাৰু সাপলৈ বহুত ভয় লাগে আৰু এই ৱাটাৰ পুলটো যদি আপোনালোকে চাবলৈ আহে ভৱিষ্যতত ইন ফিউচাৰত এটা পিকনিক প্লেচ হোৱাৰ সম্ভাৱনা আছে গতিকে বহুতো ইয়াত অলপ পাৰ্কৰ নিচিনা বনাইছে আৰু এইটো এটা ঘৰ বনাইছে সম্ভৱ কিবা পাৰ্টি চাৰ্টি কিবা হোটেলৰ ব্যৱস্থা কিবা ৰেষ্টুৰেণ্ট তেনেকুৱা কিবা এটা ব্যৱস্থা কৰিছে চাগে তো ইয়াত আপোনালোকে আহি পিনে ৰেষ্ট ল'ব পাৰিব কিবা খাব পাৰিব ধুনীয়াকৈ বহুতো সুবিধা আছে পাৰ্টিৰ কাৰণে তো ব'লক আমি ভিডিঅ'টো অকণমান আগলৈ যাব চেষ্টা কৰোঁ তো গৈ আছোঁ ওপৰলৈ উঠি গৈ আছোঁ পাহাৰত বৰ্তমান আমি অসমত নাই একে মাটি হাৱা একে পানী একে গছ গছনি কিন্তু এলেকাটো হ'ল নাগালেণ্ড আৰু সৰু হোৱা অসম নাগালেণ্ডৰ মাজত কিছুমানটো বিতৰ্ক সৃষ্টি হয় পাই গ'ল না ঝৰ্ণা পাই গ'লো ফাইনেলি ঝৰ্ণা পাই গ'লো আহি হাবিৰ মাজে মাজে ৰাস্তা পালোঁ মজা তো ফাইনেলি এইটো এটা ৰাস্তা পাই গ'লোহি চবফালে জংঘলৰ মাজে মাজে আহি ফাইনেলি ৰাস্তা পাই গ'লোহি ভাল ইটো অকণমান আৰু 20 মিটাৰমান গ'লে তো আমি যিটো ঝৰ্ণা বিচাৰিছিলোঁ মানে সেইটো ঝৰ্ণা ফাইনেলি নহয় তো এইটো এটা সৰু ঝৰ্ণা তো আমি মানে আহিছিলোঁ একচুৱেলি চিমলু তো ইয়াত মানে কোনো চিনিয়ে নাপায় চিমলু আৰু যিজনৰ লগত আপোনালোকে আগৰ ভিডিঅ' ক্লিপকেইটা দেখিছে যে মোৰ লগত এজন বেলেগ ল'ৰা আহিছিলে তো আজি বেলেগ এজনৰ লগত আহিছোঁ তো সি ভালকৈ চিনি পায় সিও ভালকৈ চিনি নাপায় আমি ভাবিছিলোঁ সুধি দি ওলামগৈ কিন্তু ইয়াত মানুহে এজনে ক'লে মানে যিটো এড্ৰেছ দিলে আমাৰ পাহাৰৰ মাজে মাজে তো আমি তেনেকৈ আহি পিনে এডোখৰ পালোঁ এইটো ডাঙৰেই মানে কিন্তু বৰ্তমান পানীটো বহুতে কম তো ইয়াত আজি 2 মাহমান আগত আহিছিলোঁ লগৰ দুটামান আহিছিলে তো পানী বহুত ওখ হয় এইটো এটা একদম বহুত ওখ তো এতিয়া বৰ্তমান কম আছে তো পাহাৰৰ মাজে মাজে আহিছোঁ আকৌ যাবলৈ মন যোৱা নাই বহুত দূৰ যাব লাগিব কৈছে এজনে ক'লে যে ইয়াত আৰু এটা আছে ৱাটাৰ পুলটো আমি ইয়াৰ পৰা প্ৰায় 50 কিলোমিটাৰমান যাব লাগিব তো ইমান দূৰ যাবলৈ মন যোৱা নাই তো এইটোৱে তো ইয়াতো ভালেই লাগে
বাকী এডোখৰ গোটেইটো পাথৰ আছে ইয়াত আপোনালোকে সংমন কৰক গোটেইখিনি পাথৰে আছে বহুত ওপৰলৈকে আছে মানে বহুত ওপৰলৈকে আছে ওপৰৰ পৰা পানীটো আছে কিন্তু এতিয়া বৰ্তমান বহুতে কম পানীখিনি বহুতে ঠাণ্ডা এইখিনি বহুতে ঠাণ্ডা মাজে মাজে আহি আছে এইজন কেনেকুৱা লাগিছে মজা লাগিছে অঁ তো ফ্ৰেণ্ডছ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ বিৰাট ভাগৰ লাগিছে পাহাৰত বগাই বগাই দেখিছে চাৰিওফালে অকল মানে বাঁহ গছ হাবি জংঘল আহি ভাল লাগিছে বহুত মানে ৰ'দটো বহুত বেছিকৈ দি আছে গতিকে ওলাব পৰা নাই গৰমটো বহুতে বেছি আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু সকলোলৈ এটা সৰু ৰিকুৱেষ্ট ক'ত সোমাই পৰিলোঁ তো সকলোৱে তাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব এটা কৰি দিয়ক ভাবিব নালাগে কৰি দিয়ক আৰু ভাল ভাল ভিডিঅ' বনাব চেষ্টা কৰিম লগত মোৰ লগৰজনে এটা ইউটিউব চেনেল খুলিছে নতুনকৈ তেওঁৰ লিংকটো তলত দি দিম তেওঁক গৈ ছাপোৰ্ট কৰিব টু ফ্ৰেণ্ডছ বাই বাই